নমস্কাৰ সিষ্টাৰ্ছ কুকিং এডভেঞ্চাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই দিবলৈ লৈছোঁ অৰিঅ' বিস্কিট আইচক্ৰীমৰ ৰেচিপি। গৰমৰ দিনত ডাঙৰ সৰু সকলোৱে আইচক্ৰীম খাই খুবেই ভাল পায় নহয় জানো? তাতে আৰু ঘৰতে বনোৱা আইচক্ৰীম হ'লে কিমান যে ভাল লাগিব। আজি মই দিবলৈ লোৱা আইচক্ৰীমৰ ৰেচিপিটোত কোনো ধৰণৰ ক্ৰীম, কনডেন্স মিল্ক, আৰ্টিফিচিয়েল ফুড কালাৰ আদি ব্যৱহাৰ নকৰাকৈ একেবাৰে ঘৰতে সহজে উপলব্ধ ইনগ্ৰেডিয়েণ্টছেৰে বনাইছোঁ। এয়া দেখিছেনে, একেবাৰে ইমান ধুনীয়া স্মুথ, চিল্কি আৰু টেক্সচাৰতে একেবাৰে বজাৰৰ নিচিনা হৈছে আৰু খাবলৈও খুবেই বেছি টেষ্টি হৈছে। ভিডিঅ'টি শেষলৈকে চাই থাকিব, মই নিশ্চিত যে আপোনালোকে এই ৰেচিপিটি খুবেই ভাল পাব। তেনেহ'লে আহক ৰেচিপিটি আৰম্ভ কৰোঁ। পোনপ্ৰথমে মই ডাঙৰ চচপেন এটাত আধা লিটাৰ গাখীৰ লৈ লৈছোঁ। এই গাখীৰখিনি গেছত গৰম হ'বলৈ দি গেছৰ আনটো ফালে মই সৰু কেৰাহী এটা গৰম হ'বলৈ ৰাখিছোঁ। কেৰাহীটো গৰম হোৱাৰ পাছত তাত মই 4 চামুচ ময়দা অলপ লৰফৰাই ভাজি ল'ম। ময়দাখিনি বেছি ভাজিব নালাগে আৰু ৰঙচুৱা কৰিব নালাগে। বাছ ইয়াৰ কেঁচা ভাৱটো আঁতৰাবৰ বাবে কম জুইত বাছ 1-2 মিনিটৰ বাবে এনেদৰে লৰফৰাই ল'ম। এয়া মই ময়দাখিনি একেৰাহে 1 মিনিট সময় এনেদৰে লৰফৰাই ভাজি ল'লোঁ। এইখিনি মই এতিয়া ফ্লেম অফ কৰি ঠাণ্ডা হ'বলৈ ৰাখি দিছোঁ। আনহাতে গাখীৰখিনিও উতলিবলৈ আৰম্ভ কৰিছে। উতলি নপৰিবৰ বাবে মাজে মাজে এনেদৰে লৰাই থাকিম আৰু জুইৰ ফ্লেমটোও কম কৰি দিম। উতলি থকা গাখীৰখিনিত এতিয়া মই 6 চামুচ চেনি এড কৰি দিছোঁ। চেনি আপোনালোকে নিজৰ পচন্দৰ মতে অলপ কম বা অলপ বেছি ল'ব পাৰে। আনহাতে মই ঠাণ্ডা কৰি লোৱা ময়দাখিনি আৰু 6 চামুচ পাউডাৰ গাখীৰ একেলগে মিহলি কৰি ল'ম। পাউডাৰ গাখীৰ আপোনালোকে যিকোনো ব্ৰেণ্ডৰে ল'ব পাৰে। পাউডাৰ গাখীৰখিনি দিয়াটো এইকাৰণেই জৰুৰী কাৰণ আমি এই আইচক্ৰীমটোত কনডেন্স মিল্ক ব্যৱহাৰ কৰা নাই। পাউডাৰ গাখীৰবিধে এটা ধুনীয়া টেষ্ট দিয়ে আইচক্ৰীমত। এইখিনি মই অলপ ঠাণ্ডা গাখীৰেৰে এটা ঘোল নিচিনা বনাই লৈছোঁ, যাতে গাখীৰত উতলি থকা গাখীৰখিনিত ডাইৰেক্টলি দি দিয়াৰ পাছত যাতে গোট মাৰি নাযায়, সেইবাবে এনেদৰে ঘোল এটা বনাই লৈছোঁ। এতিয়া মই উতলি থকা গাখীৰখিনিত পাউডাৰ গাখীৰ আৰু ময়দাৰ মিশ্ৰণটো এনেদৰে অলপকৈ ঢালি মিহলি কৰি গৈছোঁ, যাতে ইয়াতে লাম্পছ নহয়, কোনো ধৰণৰ গোট মাৰি নাযায়। সেইবাবে কণ্টিনিউ এনেকৈ লৰাই থকাটো জৰুৰী। এইখিনি ভালকৈ গোটেইখিনি দিয়াৰ পাছৰে পৰা মই মিডিয়াম ফ্লেমত দি এইখিনি 5 পৰা 8 মিনিট সময় কণ্টিনিউ লৰাই থাকিম। পাউডাৰ গাখীৰ আৰু ময়দাৰ মিশ্ৰণখিনি দিয়াৰ পাছতে 1-2 মিনিট পাছতেই দেখিব এইখিনি একেবাৰে ডাঠ হ'বলৈ আৰম্ভ কৰিছে। এয়া দেখিছেনে কনচিষ্টেঞ্চিখিনি কেনেকুৱা হৈছে? পাউডাৰ গাখীৰ আৰু ময়দাৰ মিশ্ৰণটোৱে আমাৰ আইচক্ৰীমটোৰ টেষ্ট সোৱাদৰ লগতে ইয়াক এটা ক্ৰীমি টেক্সচাৰ দিয়াত আৰু ডাঠ কৰাত হেল্প কৰে। যিহেতু ময়দা আৰু পাউডাৰ গাখীৰ দিয়াৰ পিছত বহুতেই সোনকালে এইখিনি গোট মাৰিবলৈ আৰম্ভ কৰে, সেইবাবে কণ্টিনিউ এনেদৰে লৰাই থকাটো জৰুৰী, যাতে তলত লাগি নাযায়। আমি ইমানখিনি কনচিষ্টেঞ্চি ডাঠ হওঁতে এইখিনি নমাই ৰাখিম, কাৰণ ঠাণ্ডা হোৱাৰ পাছত এইখিনি আৰু বেছি ডাঠ হৈ যাব। এতিয়া মই এইখিনি ৰাখি ঠাণ্ডা হ'বলৈ ৰাখিছোঁ। এয়া চাওক, 20 মিনিটমান পাছত ঠাণ্ডা হোৱাৰ পাছত এইখিনি কিমান ডাঠ হৈ গৈছে। সোনকালে ঠাণ্ডা হ'বৰ বাবে আপোনালোকে ফেনৰ তলতো ৰাখিব পাৰে। এইখিনি মই এতিয়া এটা মিক্সাৰ গ্ৰাইণ্ডাৰৰ জাৰত উলিয়াই লৈছোঁ। আইচক্ৰীমৰ মিশ্ৰণটো গোটেই মিক্সাৰ গ্ৰাইণ্ডাৰ জাৰত উলিওৱাৰ পাছত এইখিনি মই 1 মিনিট সময়ৰ বাবে ব্লেণ্ড কৰি ল'ম। এইখিনি খুব বেছি ব্লেণ্ড কৰাৰো প্ৰয়োজন নাই। মই কৰাৰ নিচিনাকৈ ৰৈ 3-4 বাৰমান 10 ছেকেণ্ডকৈ চাৰ্ণ কৰি ল'লেই হৈ যায়। এতিয়া মই আইচক্ৰীমখিনি ফ্ৰিজ কৰিবৰ বাবে এনেধৰণৰ 3টা ঢাকনি থকা কণ্টেইনাৰ লৈ লৈছোঁ।
মোৰ তাত সৰু সৰু কণ্টেইনাৰ থকা বাবে মই 3টা লৈছোঁ। আপোনালোকে ঢাকনি থকা যিকোনো এটা কণ্টেইনাৰতো বনাব পাৰে। কেৱল ঢাকনি থকা হ'ব লাগিব। মই আইচক্ৰীম মিক্সখিনি 3টা কণ্টেইনাৰত সমানে ভগাই ঢাকনি লগাই এইখিনিক ডিপ ফ্ৰিজাৰত ৰাখি দিছোঁ। এইখিনি ফ্ৰিজ হ'বলৈ কমেও 6 ঘণ্টা সময় ডিপ ফ্ৰিজাৰত ৰাখিব লাগিব। 6 ঘণ্টা বা গোটেই ৰাতিটো ৰাখিব পাৰে, কিন্তু কমচে কম 6 ঘণ্টা ৰাখিব লাগিব। এয়া মই অ'ৰিঅ' বিস্কুটৰ এপেকেট লৈ লৈছোঁ। অ'ৰিঅ' বিস্কুট আপোনালোকে যিকোনো ক্ৰীম থকা ল'ব পাৰে, হোৱাইট ক্ৰীম থকা বা চকলেট ক্ৰীম থকাও ল'ব পাৰে। মই এই এপেকেট বিস্কুটৰে মাত্ৰ 6খনমান বিস্কুট লৈ এনেদৰে হাতেৰে ভাঙি ভাঙি লৈছোঁ। আপোনালোকে ভাবিব পাৰে যে মই অ'ৰিঅ' বিস্কুটখিনি আইচক্ৰীমত আগতে কিয় এড কৰা নাই। ইয়াৰো কাৰণ আছে, কাৰণ মই আইচক্ৰীমখিনি 6 ঘণ্টা ফ্ৰিজ কৰাৰ পাছত উলিয়াই আকৌ ব্লেণ্ড কৰি ল'ম। এনে কৰিলে আইচক্ৰীমখিনিৰ ওপৰত কোনো ধৰণৰ আইচ ক্ৰিষ্টেল নহয় আৰু বজাৰৰ নিচিনা একেবাৰে ক্ৰীমি হয়। সেয়েহে মই অ'ৰিঅ'খিনি ছেকেণ্ড টাইম যেতিয়া আকৌ ফ্ৰিজ কৰিম তেতিয়াহে এড কৰিম। এতিয়া মই এইখিনি খুন্দুনাৰ মাৰিৰে জাষ্ট অলপ অলপ টেপ কৰি এইখিনি মিহি কৰি লৈছোঁ। বেছি মিহি গুড়ি কৰাৰো দৰকাৰ নাই, কাৰণ বিস্কিটৰ যিখিনি চাংচ থাকিব, টুকুৰা থাকিব, সেইখিনি আইচক্ৰীমত থাকিলেই ভাল লাগে। সেইবাবে মই মিক্সাৰ গ্ৰাইণ্ডাৰতো ব্লেণ্ড কৰা নাই। মিক্সাৰ গ্ৰাইণ্ডাৰত ব্লেণ্ড কৰিলে যিহেতু বেছি মিহি হৈ যায়। এয়া চাওক, ফ্ৰিজ কৰিবলৈ থোৱা আইচক্ৰীমৰ মিক্সখিনি 6 ঘণ্টা পাছত এইখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰত আকৌ উলিয়াই ল'ম। আটাইকেইটা কণ্টেইনাৰৰ পৰা আইচক্ৰীমৰ মিক্সখিনি উলিয়াই লৈ আগৰ নিচিনাকৈ মই এইখিনি ব্লেণ্ড কৰি ল'ম। এয়া মই আইচক্ৰীমৰ মিক্সখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত ৰৈ 10 ছেকেণ্ডমানকৈ 3-4 বাৰমান চাৰ্ণ কৰি লৈছোঁ। এয়া চাওক, আইচক্ৰীমৰ মিক্সটো ইমান ধুনীয়া স্মুথ হৈ গৈছে। এতিয়া মই আগৰ সেই 3টা কণ্টেইনাৰতে প্ৰথমতে এটা লেয়াৰ আইচক্ৰীমৰ দি লৈছোঁ। তাৰ পাছত গুড়ি কৰি লোৱা অ'ৰিঅ' বিস্কিটৰ গুড়ি অলপ অলপকৈ এটা লেয়াৰ দি দিছোঁ। তাৰ পাছত নেক্সট আকৌ মই এটা আইচক্ৰীমৰ লেয়াৰ দিম। তাৰ পাছত আকৌ অ'ৰিঅ' বিস্কিটৰ এটা লেয়াৰ দিম। এনে কৰিলে দেখিবলৈও খুব ধুনীয়া হয়। আইচক্ৰীমৰ মাজে মাজে অ'ৰিঅ' কুকিজবিলাক থাকিব আৰু অ'ৰিঅ' বিস্কিটখিনি এনেধৰণকৈ দিলে তলত পৰি নৰয়। যাতে আইচক্ৰীমৰ মাজে মাজে আমি কুকিজৰ টেষ্টটো পাওঁ, তাৰ বাবে মই এনেধৰণে লেয়াৰ বনাই পেলাই দিছোঁ। এই আইচক্ৰীমৰ ৰেচিপিটি আপোনালোকে অ'ৰিঅ' কুকিজৰ বাহিৰেও অন্যান্য চকলেট কুকি বা ক্ৰীম থকা কুকিৰ লগতো বনাব পাৰে, যেনে ডাৰ্ক ফেণ্টাচি, বাৰ্বন, হেপী, ছানফিষ্ট বাউন্স আদি যিকোনো বিস্কিটৰ লগতে বনাব পাৰে। এইখিনি মই এতিয়া চামুচেৰে অলপ অলপ জাষ্ট মিক্স কৰি দিছোঁ। এয়া মই এলুমিনিয়াম ফইল লৈছোঁ আৰু এই এলুমিনিয়াম ফইলখিনি এনেধৰণে সৰু টুকুৰা কৰি লৈ আইচক্ৰীমৰ ওপৰত লাগি থকাকৈ আইচক্ৰীমখিনিক যাতে চুই থাকে এলুমিনিয়াম ফইলটো তেনেধৰণে লগাই দিছোঁ। তাৰ পাছতহে মই ইয়াত ঢাকনি লগাম। আপোনালোকে এলুমিনিয়াম ফইল যদি নাথাকে তেনেহ'লে যিকোনো চাফা প্লাষ্টিক ৰেপাৰ বা গাখীৰৰ যি পেকেট থাকে সেয়াও লগাই দিব পাৰে। এনেধৰণে লগাই দিয়াটো এই কাৰণে জৰুৰী যাতে আমাৰ আইচক্ৰীমৰ উপৰিভাগত কোনো ধৰণৰ পানী জমা হয়, আইচ ক্ৰিষ্টেলছ নহয়। এনেধৰণে লগাই দিয়াৰ পাছত আইচক্ৰীমটো কেতিয়াও আইচ ক্ৰিষ্টেলছ নহয় আৰু একেবাৰে ধুনীয়া স্মুথ হৈ থাকিব। গোটেই কণ্টেইনাৰকেইটাত মই ঢাকনি লগাই আকৌ ডিপ ফ্ৰিজ ছেকশ্যনটোত 8 ঘণ্টাৰ বাবে ৰাখি দিছোঁ। এয়া 8 ঘণ্টাৰ পাছত মোৰ আইচক্ৰীমখিনি ৰেডি হৈ গ'ল। এতিয়া মই এটা কণ্টেইনাৰ আপোনালোকক দেখুৱাই দিছোঁ। এয়া চাওক, আইচক্ৰীমৰ ওপৰখিনি একেবাৰে আইচ ক্ৰিষ্টেল হোৱা নাই আৰু স্মুথ হৈ আছে। এয়া মই চামুচেৰে উলিয়াই ছাৰ্ভ কৰি দেখাই দিছোঁ। আইচক্ৰীমৰ মাজে মাজে
এয়া অৰিঅ' কুকিজৰ দেখিবলৈ ইমান ধুনীয়া হৈছে আৰু টেষ্টতো খুবেই ধুনীয়া হৈছে। অৰিঅ' কুকিজ খাইটোতো সকলোৱে ভালেই পায় আৰু আইচক্ৰীমৰ টেষ্টৰ লগত অৰিঅ'ৰ টেষ্ট খুবেই ভাল লাগে। এয়া মই বাকীকেইটা কণ্টেইনাৰৰ আইচক্ৰীমখিনিও এনেধৰণে ছাৰ্ভ কৰি লৈছোঁ। আইচক্ৰীম খোৱাৰ এক্সাইটমেণ্টতে ভালকৈ ছাৰ্ভ কৰিবলৈ একে বাতি বিচাৰাৰো সময় নহ'ল। এই আইচক্ৰীমটি খাবলৈ খুবেই ধুনীয়া হৈছে, মুখত দিলে একেবাৰে গলি যোৱা। আপোনালোকেও এই আইচক্ৰীমটি ঘৰত নিশ্চয় বনাই চাব। একেবাৰে ঘৰতে উপলব্ধ সাধাৰণ ইনগ্ৰিডিয়েণ্টছেৰে বনোৱা এই আইচক্ৰীমৰ ৰেচিপিটি কেনেকুৱা লাগিল নিশ্চয় জনাব। ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব আৰু পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেল চাই আছে যদি তেনেহ'লে চেনেলটি নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো নিশ্চয় দবাব। ধন্যবাদ।